আজিৰ বিষয়টো হৈছে জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। জীৱনত সকলো মানুহে কোনো সময়ত কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। কেতিয়াবা এই কঠিন সময়বোৰ জীৱনৰ কোনো এটি অধ্যায় যেন হয়, য'ত প্ৰত্যেকটো দিন একোটা পৰীক্ষাৰ দৰে অনুভৱ হয়। এই সময়ত বহুতে হতাশ হয়, কিছুমানে মনোবল হেৰুৱাই দিয়ে আৰু আন কিছুমানে আত্মসমৰ্পণ কৰে। কিন্তু এই সকলোবোৰৰ মাজতো যিসকলে ধৈৰ্য ধৰি ৰাখে, তেওঁলোকে শেষত সফলতা লাভ কৰে। ধৈৰ্য এই এটা শব্দই যেন জীৱনৰ গোপন শক্তি, যি মানুহক ভগ্নহৃদয় নোহোৱাকৈ আগবাঢ়ি যাবলৈ সহায় কৰে। সেয়েহে ক'ব পাৰি, জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। ধৈৰ্যৰ অৰ্থ আৰু তাৰ গুৰুত্ব। ধৈৰ্য মানে হৈছে সহনশীলতা আৰু অসুবিধা বা দুৰ্নীতিত শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাব পৰা ক্ষমতা। ধৈৰ্য মানে এইটো নহয় যে সকলো বস্তু ঠিকেই হ'ব। ধৈৰ্য মানে হৈছে এনে বিশ্বাস ৰাখা যে এনে নহ'লে আমি হাৰি যাব নালাগে। মানুহৰ জীৱনত উন্নতি, আত্ম-উন্নয়ন, সম্পৰ্কৰ সেউজ পথ অথবা ব্যক্তিগত লক্ষ্য সকলোতে ধৈৰ্যৰ প্ৰয়োজন। বিশেষকৈ কঠিন সময়ত যেতিয়া সকলো সম্ভাৱনাৰ পথ বন্ধ হৈ পৰা যেন লাগে, তেতিয়া ধৈৰ্যই হ'ল আশাৰ এটি পোহৰ। ধৈৰ্যৰ অভাৱত কি হয়? ধৈৰ্যৰ অভাৱত মানুহ চিন্তাই সিদ্ধান্ত ল'ব নোৱাৰে, খুব সোনকালে হতাশ হয়, নিজৰ ওপৰত বিশ্বাস হেৰুৱাই দিয়ে, আনক দোষ দি নিজে আত্মবিশ্বাস হেৰুৱায়, চাকৰি, পৰীক্ষা, সম্পৰ্ক, ব্যৱসায় আদি ক্ষেত্ৰত অকস্মাত হেৰাই যায়। একেদৰে ধৈৰ্য নথকাত বহু সম্ভাৱনাময় মানুহে জীৱনত সঠিক সময়লৈকে থমকি যায় বা ব্যৰ্থ হয়। ধৈৰ্যৰ প্ৰয়োজনীয়তা বিভিন্ন ক্ষেত্ৰত। শিক্ষাৰ পথ কেতিয়াবা কঠিন আৰু দীৰ্ঘ হয়। প্ৰতিযোগিতা, পৰীক্ষা, বিফলতা এই সকলোবোৰতে ধৈৰ্য থাকিব লাগিব। ধৈৰ্যৰে পঢ়া ছাত্ৰ-ছাত্ৰীসকলে শেষত নিশ্চয় সফল হয়। চাকৰি আৰু বেকাৰত্ব। চাকৰি বিচৰাতে বহুজন হতাশ হয়। বহু পৰীক্ষা, ইণ্টাৰভিউ, প্ৰত্যাখ্যানৰ মাজতো ধৈৰ্য ৰাখিলে নিশ্চয় এটি সময় আহে য'ত সঠিক পথ পোৱা যায়। সম্পৰ্কত পৰিয়াল, বন্ধু বা প্ৰেমৰ সম্পৰ্ক সকলোৱে ধৈৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। কাজিয়া, খং, অভিমান এইবোৰ একে মুহূৰ্তত সমাধান নহ'ব পাৰে। ধৈৰ্যৰে কথা পাতিলে আৰু শুনিলে বুজাবুজি সম্ভৱ হয়। ধৈৰ্য কেনেকৈ গঢ়ি তোলা যায়? ধ্যান আৰু ব্যায়াম মন শান্ত কৰিবলৈ সহায় কৰে। ধৈৰ্য বৃদ্ধিত সহায় হয়। স্ব-চিন্তা আৰু আত্মবিশ্লেষণ, কেতিয়াবা ডায়েৰী লিখা, নিজৰ অনুভৱ সম্বন্ধে লিখা এইবোৰে ধৈৰ্য গঢ়ি তোলে। সুস্থ জীৱনশৈলী, নিয়মিত টোপনি, পৰ্যাপ্ত আহাৰ আৰু ব্যায়ামেৰে ধৈৰ্য বৃদ্ধি হয়। সকলো সময়তে তাৎক্ষণিক ফলৰ আশা নকৰা। সকলো বস্তুৰ ফল লাগিবলৈ সময় লাগে। এই কথা মনত ৰাখিলে ধৈৰ্য সহজ হয়। জীৱন এক যাত্ৰা, য'ত কঠিন সময় এটা বাটহে। সেই বাট পাৰ হ'বলৈ হ'লেই ধৈৰ্যৰ আৱশ্যক। ধৈৰ্যৰ সহায়েৰে আমি হেৰুৱাই যোৱা আশা পুনৰুদ্ধাৰ কৰিব পাৰোঁ, ব্যৰ্থতা কাটিবলৈ সাহস পাব পাৰোঁ আৰু জীৱনৰ সত্যৰ ৰাস্তা বিচাৰি পাব পাৰোঁ। সেয়ে আমাৰ সকলোৰে বাবে উচিত যে যেতিয়া সময় কঠিন হয়, তেতিয়া বিচলিত নহ'ব, ভাঙি নপৰা, হাৰ মানি নলোৱা আৰু ধৈৰ্যৰে আগবাঢ়ি যোৱা।